নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু এয়া দেখিছে মই ঘৰত আছোঁ আৰু আজি হৈছে আমাৰ এটা স্পেচিয়েল দিন আৰু সেইটো হৈছে আজি আমাৰ ঘৰত আছে নাৰায়ণ পূজা আৰু নাৰায়ণ পূজা আমি দিনতেই পাতিছোঁ কাৰণ ৰাতি পাতিবলৈ অকণমান অসুবিধা হয় সেইকাৰণে দিনতেই পাতিছোঁ আৰু এয়া বনাই আছে ভোগ নাৰায়ণ পূজাৰ ভোগেইটো মেইন ন আৰু এয়া হৈছে আটা মাৰি কেনে থৈ দিছোঁ ৰুচি পুৰিবলৈ অলপ দেৰিকৈ ৰুচিকেইখন পুৰিম আগতে আটাখিনি মাৰি কেনে থৈ দিছোঁ আৰু এয়া গাখীৰ দেখিছে গাখীৰ বহুত বেছি লাগে ভোগৰ কাৰণে গাখীৰ ঘিউ মেইনটো গাখীৰ ঘিউৱে হয় আৰু এয়া কল আছে গোটেইখিনি আটা এনেকৈ গোটেইখিনি যিখিনি বস্তু লাগে সেইখিনি গোটেইখিনি একেলগে লৈ কেনে ভোগখিনি তৈয়াৰ কৰা হয় আৰু সত্যনাৰায়ণ পূজাৰ ভোগ খাই আপোনালোকে ভাল পায়নে বাৰু মই বহুত বেছি ভাল পাওঁ সঁচাকৈ বহুত বেছি প্ৰিয় হয় আৰু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টিও হয় বাৰু আৰু এয়া চব্জি কাটি আছে ভাতৰ কাৰণে সত্যনাৰায়ণ পূজাৰ ভোগৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি বস্তুটো জানে অলপমান পৰিমাণ হিচাপত লাগে আৰু অকণমান আমাৰ এক্সট্ৰাকৈ বনাই মানে বেছিকৈ বনায় মানুহখিনিক যাতে অলপমান বেছিকৈ দিব পৰা যায় সেনেকৈ আমাৰ অলপ বেছিকৈও বনায় বাৰু অলপ কমকৈ নবনায় মানে সকলোকে দিব পৰাকৈ অলপ ঘৰলৈ দিব পৰাকৈ অলপ বেছিকৈ বনায় আৰু সেনেকৈ বনাব এতিয়া ইফালে হৈ আছে নাৰায়ণ পূজাৰ এয়া পূজা ভাগ হৈ আছে ইফালে বামুণে পূজা কৰি আছে নাৰায়ণ পূজাখন দিনতে পাতিলোঁ কাৰণ ৰাতি পাতিবলৈ অকণমান আন্ধাৰ হ'লে মানে মানুহখিনি আহিবলৈ অকণমান দিগদাৰ পায় আৰু আমাৰো অকণমান অসুবিধা হয় সেইকাৰণে দিনতে পাতিলোঁ এনেইতো নাৰায়ণ পূজা ৰাতিয়ে পাতে ৰাতি পাতিলে ভাল লাগে বাৰু কিন্তু কিছুমান অসুবিধাৰ কাৰণে দিনতে পতা হৈছে আৰু ইফালে এয়া পূজা কৰি আছে তেখেত আৰু ইফালে মোৰ গোসানীজনী তাইতো আৰু লগত লাগিয়ে থাকে কোনে জানো আনি কেনে চিপছ দিছিলে তাই বৰ্তমান চিপছ খোৱাত ব্যস্ত আৰু লগতে ভালো হৈছে বাৰু অলপমান আমনি নকৰাকৈ আছে নহ'লে বহুত বেছি আমনি কৰে আৰু এইখিনি যিখিনি পাৰোঁ সেইখিনি আপোনালোকক ভিডিঅ' আকাৰত দিবলৈ চেষ্টা কৰিছোঁ কাৰণ অলপ পিছত আলহী আহিলে আৰু মই ভিডিঅ' বনাবলৈ নোৱাৰিম চাগে সেইকাৰণে মই ভাবিছোঁ যে যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ আগত অকণমান ভিডিঅ' বনাই কেনে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ নাৰায়ণ পূজাৰ বহুত বেছি দীঘলীয়া ভিডিঅ' দিব নোৱাৰিম কাৰণ পিছৰখিনি দিবই নোৱাৰিম আলহী অহাৰ পিছত বহুত বেছি অসুবিধা হ'ব এতিয়া কোনো অহা নাই মানে ঘৰৰ মানুহখিনিয়ে আছোঁ সেইকাৰণে মই বোলো অকণমান ভিডিঅ' কেইটামান বনাই লওঁ সেইকাৰণে বনালোঁ কাৰণ ভাতৰো আয়োজন কৰা হৈছে যেতিয়া আলহী আহিব আৰু ইফালে নাৰায়ণ পূজাৰ সময়ত ওচৰৰ মানুহখিনিও আহিব ভোগ খাবলৈ প্ৰসাদ খাবলৈ গতিকে তেতিয়া অকণমান দিগদাৰ হ'ব ভিডিঅ' কৰিবলৈ সেইকাৰণে এতিয়াই কৰিছোঁ নাৰায়ণ পূজা বাৰু আপোনালোকে ঘৰত পাতেনে নাৰায়ণ পূজা পাতিলে মানে কি হয় ঘৰখন অলপ বেছি ভাল লাগে মানে অলপ ঠাণ্ডা শান্তিপূৰ্ণ লাগে আৰু ইফালে ভাতৰ আয়োজন কৰা হৈছে গতিকে ভাতৰখিনি কি বনোৱা হৈছে কি হৈছে মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ এয়া ভাতৰ কাৰণে ভাত বনাই আছে বাকী দালি চব্জি যিখিনি আছিলে সেইখিনি হৈ গৈছে এতিয়া এয়া আলু ফ্ৰাই কৰি আছে এইখিনি দালি চব্জি হোৱাৰ পিছত তেখেতক সুধিছিলোঁ কি আছে তেখেতে কৈছে অকল ভাতকেইটাহে বনাবলৈ আছে গতিকে আলু ফ্ৰাই কৰাৰ পিছত তেখেতে ভাতকেইটা বনাব যাতে আলহীখিনি আহিলে সোনকালে খাবলৈ পায় কাৰণ পূজাও বেছি টাইম নালাগে পূজাও শেষ হ'বই আৰু এতিয়া আমি অলপমান পূজাৰ কাৰণে অলপ পূজা পাঠ পঢ়িছে তেতিয়া অলপমান শুনিবলৈ কাৰণে বহিছোঁ এতিয়া পূজা পাঠখিনি অলপমান টাইম গোটেইকেইটাই শুনি লওঁ ঘৰৰ বাকীখিনি মানুহটো অলপ ব্যস্ত হৈ আছে আমি অলপমান বহি কেনে অলপমান পূজা ভাগ শুনিলোঁ কাৰণ পূজাখন পাতিছোঁ যেতিয়া তাৰ অলপমান হেৰিটো ল'বই লাগিব তেতিয়াহে মনটো ভাল লাগিব আৰু এতিয়া লাহে লাহে আলহীও আহিব ধৰিছে গতিকে আৰু বেলেগ ভিডিঅ' বনাব নোৱাৰিম এইখিনিতে সামৰিব লাগিব এতিয়া ৰাখিছোঁ বাই বাই